নমস্কাৰ প্ৰিয় দৰ্শক, মই ইন্দ্ৰাণী আপোনালোক আটাইকে পুনৰ এবাৰ মোৰ পাকঘৰত স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ওলকবিৰে বনোৱা মুৰ্গীৰ মাংসৰ জোল। এই জোলখন বনোৱাৰ কাৰণে সামগ্ৰীৰ সংখ্যা নিচেই কম, অতি কম সময়তে আৰু অতি সহজ পদ্ধতিৰে এই সুস্বাদু জোলখন বনাই আপোনালোকে ৰেডি কৰিব পাৰিব। ওলকবিৰ বতৰ, বহুত ফ্ৰেছ ওলকবি ওলাইছে বজাৰত আৰু যিবোৰে ঘৰতে খেতি কৰিছে ওলকবিৰ কথাই নাই। সদায় ফ্ৰেছ ওলকবি নিশ্চয় খাই আছে, গতিকে ভাবিলোঁ আজি এই বতৰৰ ওলকবিৰে বনোৱা জোলখন আপোনালোকৰ সন্মুখলৈ লৈ আহোঁ। ৰেচিপিটো ভাল পাব বুলি আশা থাকিল, গতিকে লাইক এটা দিবলৈ নাপাহৰিব ভিডিঅ'টোৰ তলত আৰু নিজৰ পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গৰ লগত এই ৰেচিপিটো যাতে শ্বেয়াৰ কৰিবলৈ নাপাহৰে। যিবোৰ দৰ্শক প্ৰথমবাৰলৈকে মোৰ চেনেলত আহিছে, অনুৰোধ কৰিলোঁ এইদৰে সুস্বাদু ৰেচিপিবোৰ সদায় চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটোও দবাই দিব, যাতে মই আপলোড কৰাৰ লগে লগে ৰেচিপিবোৰ আপোনালোকে গম পাই যায় আৰু চাব পাৰে। এয়া প্ৰথমতে গেছত কেৰাহীটো ভালদৰে গৰম কৰি লৈ ইয়াতে জোখমতে 4 to 5 টেবুল স্পুন সৰিয়হৰ তেল গৰম কৰি লৈছোঁ আৰু তেলখিনি খুব ভালদৰে গৰম হৈ ধোঁৱা ওলাব ধৰাৰ সময়তে ইয়াতে আলু আৰু ওলকবিৰ টুকুৰাবোৰ এইদৰে ভাজিবৰ কাৰণে থৈছোঁ। গেছৰ ফ্লেমটো মিডিয়াম টু ল'ত ৰাখি ওলকবি আৰু আলুৰ টুকুৰাখিনি বাহিৰৰ পিনে বাহিৰৰ লেয়াৰটো অকণমান ক্ৰিস্পি হৈছে তেতিয়ালৈকে ভাজি ল'লোঁ। এয়া হৈ গৈছে, এতিয়া এখন প্লেটত উঠাই থৈ দিলোঁ আৰু এতিয়া দুটা ডাঙৰ পিঁয়াজ মিহি মিহিকৈ কুটি লোৱা তেলত দি ভালদৰে ভাজি ল'ব লাগিব। পিঁয়াজখিনি অকণমান গুলপীয়া হোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াতে সৰু চামুচেৰে এচামুচ নহৰু বটা আৰু এচামুচ আদা বটা দি দিছোঁ। ভালদৰে মিলাই দিম আৰু আদা আৰু নহৰুৰ পৰা কেঁচা গোন্ধটো যোৱালৈকে ভালদৰে ভাজি ল'ম। এতিয়া মিহি মিহিকৈ কাটি থোৱা মজলীয়া আকাৰৰ বিলাহী এটা ইয়াতে যোগ কৰি দিছোঁ, ভালদৰে মিলাই দিছোঁ। এতিয়া বিলাহীখিনি সোনকালে সিজিবৰ কাৰণে নিমখখিনি এতিয়াই যোগ কৰি দিছোঁ। জোখমতে নিমখ আৰু আধা চামুচ হালধি দি ভালদৰে মিলাই দিছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়াম টু ল'ত ৰাখি প্ৰায় 2 মিনিটৰ কাৰণে ঢাকন মাৰি বিলাহীখিনি সিজিবলৈ থ'ম। এয়া 2 মিনিটৰ পিছত ঢাকন খুলি চাইছোঁ, বিলাহীখিনি খুব ভালদৰে সিজি গৈছে, সিজি গলি যোৱাৰ নিচিনা হৈছে। অকণমান লৰাচৰা কৰি দিছোঁ আৰু এতিয়া মছলাবোৰ যোগ কৰি দিম। এয়া সৰু চামুচেৰে এচামুচ শুকান জলকীয়াৰ গুড়ি, ধনিয়া পাউডাৰ, সৰু চামুচেৰে এচামুচ জিৰা আৰু ধনিয়া পাউডাৰ, সৰু চামুচেৰে এচামুচ দিছোঁ, ভালদৰে মিলাই দিম আৰু এতিয়া ভালদৰে ধুই পৰিষ্কাৰ কৰি লোৱা মাংসৰ টুকুৰাবোৰ ইয়াতে যোগ কৰি দিলোঁ। মাংসৰ টুকুৰাবোৰ মই মিডিয়াম কৰিয়ে ৰাখিছোঁ, বেছি সৰু বা ডাঙৰ কৰি ৰখা নাই আৰু মাংসখিনি প্ৰায় 5 মিনিট ভাজি উঠাৰ পিছত ডিপ ফ্ৰাই কৰি লোৱা আলু আৰু ওলকবিৰ টুকুৰাবোৰ ইয়াতে যোগ কৰি দি ভালদৰে মিলাই দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম টু ল'ত ৰাখি এইখিনি ভাজি থাকিব লাগিব আৰু এতিয়া 10 মিনিটৰ কাৰণে ঢাকন মাৰি এইখিনি সিজিবলৈ থলোঁ। গেছৰ ফ্লেমটো দেখাই দিছোঁ, মিডিয়াম টু ল'ত ৰাখি এইখিনি সিজিব থৈছোঁ। এয়া 10 মিনিট হৈ গৈছে, আপোনালোকে চাব পাৰিছে। ভালদৰে মিলাই দিম মাংসখিনি, সিজি আহিছে মাংসখিনি নিজৰ জুচতে এতিয়ালৈকে সিজি আছে। অকণমান লৰাচৰা কৰি দিলোঁ আৰু এতিয়া মই ইয়াতে জোখমতে সৰু চামুচেৰে এচামুচ চিকেন মছলা যোগ কৰি দিছোঁ। ঢাকন মাৰি পুনৰ 10 মিনিটৰ কাৰণে সিজিবলৈ থলোঁ। 10 মিনিটৰ পিছত ঢাকন খুলি দেখাইছোঁ, মাংসখিনি প্ৰায় সিজি আহিছে, ভালদৰে লৰাচৰা কৰি দিছোঁ। আপোনালোকে চাব পাৰিছে ৰংটো বৰ ধুনীয়া হৈ আহিছে মাংসখনৰ। ইয়াতে ব্যৱহাৰ কৰা কাশ্মীৰী ৰঙা জলকীয়াৰ গুড়ি দিছোঁ মই, সেইকাৰণে মাংসখন খুব ধুনীয়া ৰঙা হৈ আহিছে আৰু এতিয়া জোখমতে গৰম পানী দিছোঁ। যিমান জোল বিচাৰে সেই হিচাপত পানী দিব আৰু জোলখন উতল অহাৰ কাৰণে গেছৰ ফ্লেমটো এতিয়া মই বঢ়াই দিছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো পুনৰবাৰ মিডিয়াম টু ল'ত ৰাখি
মাংসখিনি প্ৰায় 10 মিনিটৰ কাৰণে সিজাই ল'লোঁ। এয়া আপোনালোকে চাব পাৰিছে মাংস, আলু, ওলকবি খুব ধুনীয়াকৈ সিজি আহিছে। এতিয়া কেইডোখৰমান আলু আৰু কেইডোখৰমান এইদৰে এনেকৈ ভাঙি দিছোঁ আৰু কেইডোখৰমান ওলকবিৰ টুকুৰাও মই ভালদৰে সিজি গৈছে ভাঙি দিছোঁ। এইদৰে কৰিলে জোলখনত ওলকবিৰ সোৱাদটো খুব ধুনীয়া লাগে আৰু আলু কেইডোখৰ ভাঙি দিয়াৰ কাৰণে জোলখন গোটা হৈ আহিছে, বৰ বঢ়িয়া হৈছে। মই বেছি এটা পনীয়া জোল বিচৰা নাই, থুপথুপীয়া কৰি ৰাখিছোঁ আৰু এয়া লাষ্টত কাটি দিছোঁ মিহি মিহিকৈ ফ্ৰেছ ধনিয়া। এয়া আমাৰ ওলকবিৰে বনোৱা মাংসখন ৰেডি হৈ গৈছে খাবৰ কাৰণে। জাষ্ট 5 পৰা 10 মিনিট ঢাকন দি থলোঁ, গেছ বন্ধ কৰি দিলোঁ যাতে ধনিয়াৰ ফ্লেভাৰখিনি মাংসত ভালদৰে মিলি যায়। এয়া ঢাকন মাৰি থৈছোঁ আৰু আপোনালোকক এতিয়া মই পৰিৱেশন কৰি দেখাম। এয়া আপোনালোকে চাব পাৰিছে প্ৰিয় দৰ্শক, ওলকবিৰে বনোৱা মুৰ্গীৰ মাংসৰ জোলখন খাবৰ কাৰণে একেবাৰে ৰেডি হৈ গৈছে। গৰমে গৰমে ইয়াক ভাতৰ লগত খাই জুতি লওক। আপোনালোকে চাব পাৰিছে কিমান ধুনীয়া কনচিষ্টেঞ্চি হৈছে জোলখন। মই আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে বুলি। গতিকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন, আৰু খাই কেনেকুৱা পালে এই জোলখন কমেণ্ট এটা কৰি জানিবলৈ মোক দিবলৈ যাতে নাপাহৰে। প্ৰিয় দৰ্শক, আজি সময় উলিয়াই আপোনালোকে মোৰ এই ৰেচিপিটো চালে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম অতি সোনকালে আৰু এটা নতুন ৰেচিপিৰ সৈতে। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন, আৰু ৰেচিপিটো ভাল পাইছে যদি ভিডিঅ'টোৰ তলত লাইক বাটনটো দবাবলৈ যাতে নাপাহৰে। ধন্যবাদ।